বিহাৰী মানুহৰ 65 চনৰ লিষ্ট আছে নি ওলাকচোন খেৰেনি আৰু এই চব এৰিয়াৰ মাজত আছে নি কাৰোবাৰ 70 চনৰ নাই কিজানি 70 চনৰ এইফালে আছে লিষ্ট লিষ্ট বিচাৰকচোন ভোটাৰ লিষ্টটো তাতে চিনি পাই নহয় কোন আগাটাৰ পিছত আহিছে কেৰেলা আমি আহিলো ছাৰ খেৰণিত মাত্ৰ 15-20 ঘৰ নেপালী আছিল আৰু এইকেইটা নেপালী লংগাৰ পৰা আহা পাম খেতি কৰি আৰু তাত এতিয়া মানুহ প্ৰায় নাথাকে অলপ অলপ থাকে খেতি কৰে সৰিয়হ খেতি জংগলী সৰিয়হ আপোনালোকে বিশ্বাস নকৰিব ছাৰ আজি সৰিয়হ মেলি সোমাব নোৱাৰে এনেকুৱা সৰিয়হ তাৰপিছত লাহে লাহে নেপালীবিলাক যেতিয়া আছে পুৰাণাবিলাক মৰিও গ'ল আৰু আছে যদি এইকেইটা চব লংকাৰে মানুহ এইকেইটা পুৰণে মানুহ আৰু কিতাপ আমলোক এই বাক্সাডুবি আমাৰ দেউতা ধৰি লওক 1949 চনৰ 50 চনৰ ভূমিকম্পাত মানে ছিন্ন ভিন্ন হৈ আমালোক আহিলো আৰু উপায় নাই মাটি বাৰী ল'ল আৰু মানে কুঁহিয়াৰ খেতি আছিলে আমাৰ দেউতা তেতিয়া আৰ্মিত আছে তাৰপিছত পিছত পুলিচত আছে পুলিচত হোৱাৰ পিছত চাকৰি এৰি পেলাই খেতি কৰিব ধৰিছে আৰু আমি ডিব্ৰুগড়ত আমি কমচে কম 1 মাহ 1.5 মাহ থকাৰ পিছত তেতিয়া ভূমিকম্প হোৱাৰ চব মানুহবিলাক জমা কৰি তাত লৈ চৰকাৰে আনিলে চৰকাৰক খোৱা বোৱা কৰিলে এটা কাঁহী দিছিলে বাতি দিছিলে এটা কমল দিছিলে কিবা কৰিলে এপোৱাকে চাউল দিছিলে ডিমেৰ হোৱাৰ কাৰণে মানুহ এতিয়া নাবাচিব এনেকুৱা অৱস্থাত আমাৰ ককা দেউতা নেপালৰে আছিলে যেতিয়া আমাৰ লোকে উঠাই লৈ গ'ল লোৱাৰ পিছত 1 বছৰ 2 বছৰ থাকলে আমি থাকিব নোৱাৰা অৱস্থা হৈ আচ্ছা তেতিয়াহ'লে কি কৰিলে আমাৰ দেউতাই 1 বছৰ আহি ইয়াত বাক্সাডুবি তাৰমানে দেউতা আমাৰ এজন ককা আছিলে কাকা 4-5 জন মানুহ হৈ জংঘলটো কাটিলে আমি আমাৰ তাৰে জংঘললৈ সোমালে তাত আমি 10-12 বছৰ থাকিলো আৰু ধৰি লওক 1950 চনৰ মানে 51 চনৰ আমি দখল তেতিয়া আমাৰ তাত আমাৰ পুৰুষ নাই তাত থকা পুৰুষ একোই নাই মানে 57 চনৰ পৰা মানে যেতিয়া চৌদি খাজনা দিব লাগে ধৰিছে 57 চনৰ পৰাই আমাৰ খাজনা কিবা পুৰুষ আছে 1963 চনৰ পৰা আমাৰ দেউতা ভোট দিছিলে চব মানুহ ভোট দিব তাৰা দূৰত যাব লাগে বুলি সংসদক তাৰপিছত মানে ডিফুটো ডিষ্ট্ৰিক্ট আছে ঘৰবিলাক বিল্ডিং বনোৱা নাইতো খেৰেৰে ঝুপুৰি আছিলে তেতিয়া আমাৰ এটা লেংৰা চাহেব আছে ডাঙৰ চাহেবটো এতিয়া আমাৰ দেউতা গৈ মাটি বিচাৰে বোলে পটা দিয়ক ছাৰ কাৰ্বি বাংলাৰ ক'ত মাটি আছে কাৰ্বি বাংলাৰ মাটি কি অকাকাত আছে নেকি জমিন নাই নেকি ছাৰ নাপাব নহয় তাত নাপাবতো তাত ৰিজাৰ্ভত নাপাবে তেনে ঘূৰি ঘূৰি ধনৰাং ৰংপুয়া বোলে ভোটাৰ মাক বিচাৰিব আহে লংচিং চলে বোলে আমাৰ বহুত পুৰণা মানুহ আমাৰ দেউতাৰ লগত বন্ধুতা হৈ গ'ল তাৰপৰা দেউতা বোলে তাৰ কি লাগে প্ৰেম বাহাদুৰ পটা লাগে মাটি বেলেগ কথা খুঁজি বিচাৰিবি মাটিৰ পটা নাপায় না তাৰ ৰিজাৰ্ভত থাকিলে মাটিৰ পটা ক'ত পাব বোলে আমি কেনেকৈ থাকিব পাৰিম আমি উপায় নাই ৰাস্তা ইফালে আহ এই দয়ং যোৱা ৰাস্তা পাৰ হৈ আহ তাত মাটি নাপাবি নোহোৱা কথা কিয় জিদি কৰি থাকে তই তাৰ পৰা ওলাই আহিলে কি হ'ব তাৰ আমাৰ তাত মাটি নাই কেনেকুৱা কৰি আহিবা তেনেকুৱা কৰি আমাৰ চাৰুং টিং গামবুঢ়া আছে এইটাও খা দি পুরানা গামবুঢ়া আজিৰ গামবুঢ়া নহয় দেই চাৰুং টিমুং গামবুঢ়াটো আমাৰ কাউন্সিল দিয়া গামবুঢ়া নহয় নগৰৰ পৰা অহা গামবুঢ়া আৰু তিলকচন্দ গামবুঢ়া আছিলে হাবিপুৰত সিও মানে বিদেশে দিয়া গামবুঢ়া তাৰপিছত আমাৰ মাটি বাৰী নিদিয়া কাৰণে তাত নাপাব বুলি কওঁতে নোটিচ দিলে নহয় নোটিচো আমাৰ আছিলে হেৰাই গ'ল নেকি এতিয়া নোটিচ পাইছে মানে খেতি তেওঁলোকে তাত থাকিব নাপায় আৰু তাৰ ঘৰ দুৱাৰ এৰি আৰু ওলাই যায় নাই তাৰ মানে আমি খেতিটো উঠাব পাৰিম খেতি উঠাব পাৰে আনন্দ ভালকে খেতি উঠালে তাৰপিছত আৰু আমি ইয়াত বন্দোবস্ত কৰি মাটি বাৰী কৰিলো ইয়ালৈ আহিলো এতিয়াও আমাৰ বাকৰিত মাটি আছে নখেদালেও নউঠালেও মানুহ থাকিলেই নাই নেপালী বিলাক কেইটামান থাকিছে আমি ইয়াত থাকিলো তাৰপিছত লাহে লাহে কিহৰ বিহাৰী বোলে আহিব ধৰিছে না
বিহাৰী বুলি টকা দিম দাদা। আরে দখল করা মাটি কিনো আছে। আমার কিমান 10,000 না 8,000 টাকা দিম আমার দেউতা কইছে। আমার 60-70 বিঘা মাটি আছিলে খেতি করা, মরাপাট খেতি, মকই খেতি কিবা কিবি কৰিছিলে। তেতিয়া কি জানি 1,000 মান পালে নেকি আমার দেউতাৰ পৰা পইচাই নিদিলে। বিহাৰী বিলাক হেঁতেৰ জনসংখ্যা বাঢ়ি গ'ল, এনেকৈ কৰি কৰি তাৰপিছত কি কৰিলে কাৰিবিলাক আর খায়। হ্যাঁ, আর খালে আর এই বছর খালে আর 10 বছর দুসরা আর খাব লাগিব। হয়তো আপনার এনেকে ভালকে নাজানে। তাৰপিছত 3 বছৰ 6 বছৰ 4 বছৰ 5 বছৰ হলে এই জায়গা তক আহে। তেতিয়া বিহাৰী বেলেগ ককাই মাটি দে আমার পয়সা দিম। কাজু বিচাৰিছে, বিচাৰত তেতিয়া নাজানে। কিন্তু মাগনা মাটি জঙ্গল কাটি আমি আর খাইছো, পয়সা পালেগে দে। তেনেকৈ থাকি থাকি বিহাৰী বেলেগ বাস্তৱী হ'ল। তেনেকৈ অৱক্ষেৰণীতে হৈ গ'ল। আৰু হোৱাৰ পিছত 2-4 ঘৰ নেপালী থাকাত কি কৰিলে আৰু মাৰপিট কৰে, মাটি ঠেলা কৰে বিহাৰী বিলাক। তাৰপিছত থাকিব নোৱাৰি নহয় নেপালী বিলাক, দে 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 মাটি দে আমাৰ যা দে, পইচা বেছি দিম। 2 ঘৰ থাকোঁতে এনেকৈ পইচা দি দিলে আৰু তাৰপিছত বাকী ক'ত দিব। গাৰো মানুহ আছিলে দিখৰামৰ এইফালে আৰু ফৰেষ্ট বজাৰ এইফালে গাৰো মানুহ বহুত ভৰ্তি গাৰো আছিলে। এইবিলাক গাৰো ডংকা কোনফালে গৈছে দেই। কোন 2-1 জন খেৰনি আছে নেকি এইফালে কোনোবা গাৰো মানুহ সব গুচি গ'ল। এইবিলাক গাৰো বিলাক বেছি বিহাৰী বিলাক মাটি পালে। আৰু খাৰিখানাৰ এইফালে চব নেপালী বস্তি ডাঙৰ আছিলে, নতুন বস্তি বুলি কয়। খেৰনি নতুন বস্তি কয়। তারপর খারিখানা পর্যন্ত মানে নেপালী মানুষ কমসে কম 100-150 ঘর আছে। ডিমাসা মানুহবিলাক ক'ত আছিলে এইফালে? ডিমাসা মানুহ মানে বাক্সাডুবিত আছিল। এই এতিয়া মাণ্ডু ঘৰ অলপ এইফালে আছে। মাণ্ডৱৰ ওচৰত অলপ আছে, এই যে বেছি নহয় 6-7 ঘৰে আছিল ডিমাসাটো। খেৰনি ফালেতো ডিমাসা মানুহ তো এই মৌজাদার বেলেগ আছে 2-4 ঘৰ বেছি বেছি নহয় ও ছাৰ। এইটো কছাৰী বস্তু এনেই 5-7 ঘৰ মান আছিলে। আৰু খেৰনি তো নেপালী এৰিয়াতে তেনেকৈ কৰি 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 আৰু ইফালে সব নেপালী ক'ত গুচি গ'ল। মনত মানে আগতো ভোট আহিলে তারপর ইমান দীঘল কাগজ আহিল, অমুক জায়গা থাকিম, তাতে খাইম, তাৰপাছত অমুক তারিখ অমুক জায়গা থাকিম, রিল তারপর চিজিল কৰি আৰু মানে লিষ্ট বনাই পঠাব। সেইমতে ছাৰ কেইটা আহিব, আমাৰ গেট চেট বনাব। তেতিয়া আমাৰ ঘৰতে আহিব, তাৰপিছত 1 ৰাত থাকিব। গাঁৱৰ ৰাজা বিলাক দেউতা মাতি দিয়ে, কথা বতৰা কৰিব। আৰু তেতিয়া কি চেনেমা বুলি কৈ বাহিৰত মানে দেখুৱা আছে না, এইটো ৰাইজে কৈ চেনেমা দেখাই দিয়ে। লক্ষ্মী টিচু আৰু ৰংপি। একদিন তাৰপিছত যাব দয়েং, খেৰনি, তেনেকৈ ঘূৰি ঘূৰি ঘূৰিব আমাৰ আইডিয়া। তেনেকুৱা আছিল। পুৰণি মানুহবিলাক ৰাংঘৰ ৰংপি আছিলে গাঁওবুঢ়া, কিন্তু মোৰ দেউতাৰ সখী। তাৰপিছত ল'ৰাবিলাক আছে, এতিয়া একজন মাষ্টাৰ আছিলে আৰু কেইজন আছে। আজি যোৱা কমিছেতো। তাৰপিছত পাহৰিলো, নামেই পাহৰি যামতো। হাৰসিং, সৰুৰাঙা হাৰসিং, মুৰুমিতা, 2টা হাৰসিং, ডাঙৰ হাৰসিং বিলাক আছিলে। আমার তো মাটি নাই, তো এদের মাটি আদি ভাগি করে আমি বন্ধক পয়সা করে তাত বাক্সবি ভাত খাইছো। রাংঘি রম্পি মরার পিছত আমি ইয়াতে আহি গলো না। এইটো আগতেই তো, যেতিয়া মাজে মাজে বাবা বলে আমি যাওঁ, রম্পির ঘর যাওঁ, চাহ খাই। তেতিয়া নেপালী তো 2-4 ঘৰে আছিলে, বেছি নাছিল নহয়। বিহাৰী মানুহৰ 65 চনৰ লিষ্ট আছে নি, ওলাকচোন খেৰনি আৰু এই সব এৰিয়াৰ মাজত আছে নি কাৰোবাৰ। 70 চনৰ নাই কি জানি, 70 চনৰ এইফালে আছে লিষ্ট বিচাৰকচোন, ভোটাৰ লিষ্টটো। তাতে চিনি পাই নহয় কোন আগাৰ পিছত আহিছে। 65খনত ভোটাৰ পোৱাটো মানে 20-30 ঘৰ, 15-20 ঘৰ আছে আমাৰ লগে। তাত সেইফালে গুচি গ'লো। আৰু আমাৰ 65 চনৰ ভোট আছে, মোৰ আছে, তাত ইয়াৰ বুঢ়ীৰো আছে এতিয়ালৈকে। 65 চনৰ ভোটাৰ লিষ্টটো ইয়াৰ পরে বনাইছে আমাৰ।
70 চনৰ লিষ্ট আছে নেকি খোদকচোন পৰাই ভোট বিহাৰী খোদকচোন 70 চনৰ লিষ্ট পাই নেকি লিষ্ট আছে নেকি সিহঁতে ধৰি লওক দুই একজন আছিলে আৰু চাৰিআলি আছিলে অৰেগলা সেই লংকাৰ পৰা ই আমাৰ অলপ পিছত আহিছে 70 চনৰ মান হয় নেকি কোনবাত আৰু তাৰপিছত 70 চন আৰু 71 72 তেনেকৈ আছে বেছি হলে বিহাৰী বেলেগ তাৰপিছত নাই আগত নাছিলে তো তেতিয়াহ'লে এইফালে পুৰা বিহাৰী হৈ গ'ল লামচা খানাও হৈ গ'ল বিহাৰীৰ কোনোবা 65 চনৰ লিষ্ট আছে কি লামচা খানা খোদকচোন ওলাওকচোন আছে আমাৰ সম্পৰ্ক ভাই ভাইৰ সম্পৰ্ক এতিয়ালৈকে আমাৰ লগে মানুহক কাৰ্বি মানুহক লগত আমাৰ লগে সম্পৰ্ক এতিয়াও বেয়া হোৱা নাই কৰবাত মানে বজাৰত গ'লে বা কৰবাত ডিপু গ'লে আৰু ভাই নিজৰ কাৰ্বি বেলেগ জাতি হ'লে মোৰ তাত আহে মই তাত যাওঁ ক'বলৈ কিন্তু গাঁৱৰ মানে গাঁৱৰ ভাই আছে বুলি এনেকুৱা হয় সাৰস লাগে মায়া লাগে মৰম লাগে মানে ইয়াত মাটি লৈছে নহয় মাটি লোৱাৰ পিছত আৰু ৰংপি ভাল পাইছে তাত এৰিলেতো ঠিক আছে আৰু এতিয়া ভালকে থাকিব এতিয়াই আমি ইয়াত ঘৰ বনাই পেলাই ইয়াত থকাৰ সময় ৰংপি পেলাই ইয়াত আহে মানে আগৰ পৰা লিষ্ট বনাই দিয়ে ভোটাৰ সময় বাক্সাবি থাকোঁতে বাক্সাবি থাকো বুলি তো তাত মাটি পটা নহ'ব বুলি থাকিব নাপায় বুলি কৈছে নাপায় বুলি কৈছে তাত নাপায় কেতিয়াও জনমত এইটো নহয় জনমত পটা নহ'ব বুলি কৈছে তোৰ জনমত কিয় থাকিবি তাত তালৈকে আমাৰ দেউতা আহিলে আর আমার এমএলএ কি আসলে নাম তো পাহরি গেল বীরেন সিং ইন্টি তো 15-16 বছর ফার্স্ট ভোট লওঁতে আমার ঘৰৰ পৰা লৈছে বীরেন সিং ইন্টি বীরেন ইন্টি মোৰ নিচিনা এই 15-16 বছৰ বাচ্চাৰ কোনে আনিলে ধনেন্দ্ৰ ৰংপি আনিলে তাত তোমাৰ মানে এমপি এইটো দেই এক ভোট এইটো ভাল মানুহ আছে এইটো আমাৰ অন্ডাৰ আরে স্যার কি কব তেতিয়া তো আমাৰ কংগ্ৰেছ সময় ভোট আছে তাৰ ৰংপি আমাৰ হাৰিব বুলি খোজকাঢ়ি যোৱা মানুহকো ইয়াত আমাৰ নাম আছে ভোটাৰ কাগজৰ নাম আছে মানুহ নাই তো আনি পেলাই তাৰ নামত এনেকৈ কৰাই পঠাইলো আমাৰ জিকিব লাগিব তো আমাৰ চালে ধৰিব গ'লে আমাৰ অঞ্চলতো ৰংপি বাহিৰত কোন জানি দুই একটা পাইছে কোনোবা ভোট কোনো পোৱা নাই তাৰ আইবোৰত কাৰ্বি দৰবাৰ আহিছে তাৰ পাহাৰৰ পাৰ্টি আহিছে মানে ইয়াত ঝগড়া কৰিব বিচাৰিছে মানে ধৰ্ণা লৈ কিবা কিবি কৰিব বিচাৰিছে বিদ্ৰোহী পাৰ্টি কাৰ্বি মানুহে দেই তেতিয়া আমাৰ দেউতাই গৈছে মানে ছাৰ মানে আমাৰ লোকে মানুহ নাই নেকি আমিও ওলাম আমিও মানে প্ৰদৰ্শন কৰিম নাই ছাৰ কাৰ্বি দৰবাৰ আমাৰ প্ৰমাণ পত্ৰ দিয়াও আছে আমাৰ দেউতাৰ বিচাৰিলে পাব পাৰে ভাল কাম কৰিছে বুলি কিয় প্ৰমাণ পত্ৰ দিয়া আছে প্ৰমাণ পত্ৰ দিছিল তেতিয়া আৰু তেতিয়া আমাৰ দেউতাই যেতিয়া লৈ আৰু মানে মানুহ বেছি হৈ গ'ল এইবিলাক পলাই গ'ল চোপৰ লৈ উঠি গ'ল আৰু কাৰ্বি দৰবাৰ নাথাকে লাজ পালে আমাৰ জনসংখ্যা বেছি হৈ গ'ল লংচিং টিচু আছিলে লংচিং টিচু মোক ল'ৰা বুলি কয় আহিলে বুলি ক'ব দেই মানে একদম ওপৰত খোম ওপৰত দুই তলা আছে তো আমি মাটিত নখো মানে ওপৰত খোম আমাৰ এটা ৱাল ঘড়ী আছিলে এটা ঠাং কৰি বাজে বুলি এই ঘড়ীটো ওচৰতে মোক বিচনা হ'ব লাগিব ঠাং কৰিলে আমি উঠিব পাৰিম বুলি কয় তাৰপিছত 4-5টা ভোট মান পালে লংচিং টিচু তাৰ শিৱ টিচু আহিলে আকৌ শিৱ টিচুক যেন 3টা না 4টা ভোট দিলো এই শিৱ টিচু অহা সময় মই গামৰা কিন্তু শিৱ টিচু মাতিব নোৱাৰে মোক গামৰা বনাব লৈছে কাউন্সিলত কোনোবাই দম দি দিলে শিৱ টিচুক চুপচাপ তাৰপিছত ৰাখিলে এনে ডংগাৰ পৰা দিছে তই চলাই থাক আমি দিলো ডংগাৰ পৰা চাহেবে দিছে গামৰা 4-5 বছৰ এনেই চলালো তাৰপিছত ৰয়িঙি ভাল মানুহ দেই কথা কওঁতে ফটাফট কৈ দিয়ে তো সেইটো কথা ইমান ভাল নাপায় তোক নিদিম বললে নিদিবই অন্তৰটো ভাল দিম বললে দিব বুলি গালি সহ্য কৰিব লাগিব গালি খুব গালি পাৰে মই তুই সদায় তোৰ কাম নাই নেকি এই গামৰা তই যে মানে আহি থাকি মোক দিগদাৰি কৰি থাকে তোৰ ঘৰত কাম নাই নেকি বুলি কামটো কৰি দে কৰিম বললে বাকী নাই
আৰু দিম বুলি মুখৰ পৰা ওলালেই হৈছে। কেতিয়াবা কিবা সময় মানে পাইছে সুবিধা কিবা এটা ৰাস্তা কিবা কিবি ছাৰ মানে মোকো দিব লাগিলে মই দৰখাস্ত লৈ গৈছো। গৈ চাহ তাহ খুৱাইছে কৈছে বোলে চাহ পাহাৰটো বেয়াতো গতিকে তোমাৰ তাত দিব নোৱাৰো দেই। ইয়াতে পাহাৰ বেয়া, পাহাৰৰ কাৰ্বি মানুহ নিজৰ মানুহক দিব লাগিব আৰু চাকৰি টাকৰি কিবা হ'লে তই নাপাবি। এতিয়া নিজৰ মানুহকে মই দিব পৰা নাই। নাই এবছৰ হোৱাই নাই। শান্তিলি এই গতিকে বিহাৰী বিলাক পইচা পেলাইছে আৰু মাটিৰ পট্টা নালাগে, খাজানা নালাগে আৰু মাটি দখল পালে হ'ল। এইবিলাকে কাৰ্বিও মাটি দি দিলে, নেপালীটো উঠিয়েই গ'ল আৰু তাৰ বাক্সাৰীটো নাই থাকিলে। তাৰ পৰা আহি এই ৰাতি ভগিলাল যিবিলাক ভগিলাল মাজনে আমাৰকে 6-7 বছৰ পিছত আহাই ভগিলাল। আমাৰকে পুৰাণা মানুহ ইয়াত অঞ্চলত নাপায়, হবাইপুৰত থাকে আছে, এইবিলাক খুটি চুটি আছিলে আগত মানে। কিন্তু ইয়াৰ কাউন্সিলি অৰ্ডাৰ দিয়া বস্তু গাঁও এইটো। কিন্তু এই কাগজটো অৰ্ডাৰৰ কাগজটো মই হেৰালো মানে এই গাঁৱলীয়া গাঁওবুঢ়াটো সি মোক ৰাখিম বুলি ৰাখোতে পেলাই দিলি, নহ'লে আমাৰ অৰ্ডাৰ দিয়া গাঁওটো এইটো। কাউন্সিলে অৰ্ডাৰ দিয়া আবিৰ অঞ্চলৰ কোনো নাই আৰু সোধক। আমাৰ অৰ্ডাৰ দিছিলে নেপালী গাঁও বুলি মানে কাম ৰংপুৰ মানে অৰ্ডাৰ দি মানে কাউন্সিল অৰ্ডাৰ দিয়া বস্তু গাঁও এইটো। আমি এনেই বসবাস কৰিছে মানে এটা গাঁও দি দিছে নেপালী গাঁও বুলি, এইটো পাৰচোন থাকিবলৈ দি দিলে। আৰু বিহাৰী বিলাক আগতে নেপালীতকে আগতে আহিছে, প্ৰমাণটো ওলাকচোন। প্ৰমাণ আছে, পুৰুষ ওলাক না, পুৰুষ লাগে তো থাকিব পাৰে নেকি দুই এজন? কপিল চৌধুৰী আছিলে তো। কপিল চৌধুৰী আছিলে। আচ্ছা আচ্ছা, কোন কোন হ'ব পাৰে তেতিয়াহ'লে? কপিল চৌধুৰী আছিলে আৰু এই আৰেগলাল আৰু দুই একজন ছাৰ মানে এতিয়া মনত নাই। তাৰপিছত আমি ইয়াত অহাৰ পিছত 15-20-30 ঘৰ আহি গ'ল। এইটো 70 চনৰ দিকে 10-15 ঘৰ মান বাকী সোমাই গ'ল তো বিহাৰী বিলাক। ভালকে ক'ব গ'ল তো কপিল চৌধুৰী ডকাইত। তাৰপিছত আৰু একজন কি আছিল নাম পাহৰি গ'লো নহয়তো। ইও ডকাইত চৌদাগৰ চৌধুৰী কপিলীৰ ভাতিজা লাগে। কোনোবা কেইজনমান আছিল। বিহাৰৰ পৰা মানুহ আহিব, তাত বিহাৰী বস্তু কাৰ্বি নাযায়, নেপালী নাযায় তো। তাতে দিনটো শুই থাকিব আৰু ৰাতি কৰবাত গৈ ক'ত ডকাইত কৰিব, আহিব তাতে শুব দিয়ে মানে লিংক পুৰা। কিন্তু আমরা বেলেগ গম নাপাই। কার্বি নেপালীটো বান্দর তো স্যার, বান্দর লেজ খরিছে গতিকে একেই নাজানে তো। এই জঙ্গলৰ লতা ফটা শাক পাচলি খায়। কাৰ্বি বিলাক আলু খুন্দে, নেপালী বিলাক গৰু চৰু ম'হ চহ ছাগলী টাগলী ৰাখে। এইটোৱেই পাৰ্থক্য, একো নাই তো। এতিয়াও কোনোবা মানুহ নেপালী মানুহ কাৰ্বিক লেংটা ক'লে আৰু মোৰ একদম ওর পর রাগ উঠে যায়। ইউ তো ল্যাংটা, নেপালি তো ল্যাংটা। নেপালি ল্যাংটা তো ধুতি তো আঠুৱা লগে, কাৰো ধুতি অলপ দীঘল, বাটিয়া ধুতি আৰু দীঘল ধুতি দুইটাহে ধুতি। দীঘল ধুতিটো কাৰ হয়? কাৰ্বি মানুহ দীঘল ধুতি একে। এতিয়াও পাহাৰত গ'লে পাব তেনেকৈ লেংটি মানুহ পাব। কাৰ্বি আজি মাৰিম বুলি ক'লেও নামাৰে দেই। নেপালীও মাৰিম বুলিও বেয়া কাম কৰে, নেপালীও বেয়া কাম কৰিছে, কোনোবা বেয়া কৰিছে মাৰিব বুলি ৰাইজে আলোচনা কৰিছে। ই কোনো নোপোৱাকে কোনোবা কাৰ্বি এটা লগাই তোক মাৰিব পলাই যাবে, এনেকুৱা হয়। নেপালীক বচাইছে, কি কাৰণে বচাইছে তো বন্ধুত্ব নাথাকিল। ই মাৰ খাব নাপালে আৰু পলাই গ'ল কৰবাত, ক'ত মাৰ খাব। তাৰপিছত কাৰ্বি ছোৱালী দুই একজন নেপালী লৈছিল, সমাজে ধৰিলে। ধৰাৰ পিছত কি কৰিব, আমিতো বেলেগ জাতিৰ ছোৱালী দিব নোৱাৰে, তেতিয়াহ'লে আমাৰ জাতিত আহিব লাগে। ঠিক আছে, আমি তোমাৰ জাতিতে যাম। আৰু কোনটো বুঢ়া আছে বুঢ়ী আছে, কোনটো মৰম কৰে তাৰ লগত আছে, সেইটোৱে মা দেউতা।
কাৰ্বি নিয়মত কিবা কৰিব কাৰ্বি হৈ গ'ল তেওঁ। তাৰপিছত মানে কিবা কলচত ৰাখিলে তাৰপিছত বুঢ়ী মায়ে কিবা কাপোৰ চাপোৰ দি ঢাকিলে ল'ৰা বনালে তাৰ দেউতা বনালে হৈ গ'ল আচ্ছা আচ্ছা তিমু হ'লে তিমু বংগ হৈ গ'ল তাৰপিছত ছোৱালী কৰিলে আৰু কাৰ্বি হৈ গ'ল কাৰ্বি হৈ গ'ল তাৰপিছত কৰি কৰি আৰু ঢেৰ নেপালী কাৰ্বি ছোৱালীৰ লগত ধৰিছে কিমান বংশত ল'ব এটা দুটা হ'লে বংশত লৈছে চবেইতো মোৰ নিজৰ বংশ বনাব নোৱাৰে চবেইতো যাব নোৱাৰে ছোৱালীটো গ'ল গুচি গ'ল আৰু মাৰিবতো নোৱাৰে এনে কৰি কাৰ্বি ছোৱালী লৈ গ'ল পিছতো কাৰ্বি বিলাক চালাক হৈ গ'ল দেখা শুনিতে মানুহ চালাক হৈ গ'ল আমাৰ ছোৱালী বিলাক এইবিলাক লৈ যাব আমাক নানে হা একটা স্কুল পঢ়িছে কিবা কৰিছে নেপালী ছোৱালী হ'ব লগ ধৰিছে লৈছে এতিয়াও লৈ আছে কাৰ্বি মানুহ আৰু আমি আহোঁতে এই যে ৰুট যিটো ফেৰেন যোৱা ৰুটটো এনেকৈ আছিলে খালি ডেন কাটা আছিল আমি আপ ডাউন কৰোঁতে ডেন কাট আছে ৰুট নাই বেং ৰুট ইয়াৰ পৰা গৰম পানীলৈকে এনেকৈ ডেন কাটা হাবিবপুৰ মৌজা হ'ল মৌখুটিৰ জাগা এইটো নেপালীত দিয়া জাগা দেই লাষ্টত চয়ন দাস বুলি এজন লংকাত মানে পাঞ্জাবী আছিলে তাকতো আমি নাপালো নকওঁ কিন্তু তাৰ সন্দা পুখুৰীটো আছিলে তেখেতৰ গাই খুটি মহ খুটি আছিলে তেতিয়া পানী খাবলৈ নোপোৱাৰ কাৰণে চয়ন দাস তাত চিবলাল ঘৰৰ এইফালে ডাঙৰ পুখুৰী বান্ধিলে পাকা দি তেতিয়া গৰু মহ পানী খুৱাইছে এইটো ধৰি লওক মহ খুটি বনাইছে বনাৰ পিছত এতিয়া নেপালী বিলাক মহ কিমান পাৰিব এইফালে খেতি খাব এইফালে সিহঁতৰ দিগদাৰি গ'লে আমাকতো আৰু এতিয়া খুটি নালাগে মাটি লাগে তাত এতিয়া পটা পালে আগত পটা পোৱা ইয়াত মানুহ নাই এইটো ওলাও আমাৰ কিজানি 60-65 কিছু চনৰ আমাৰ একচনা পটাও আছে আমাৰ ইয়াতে আহা পাত আছে ইয়াতে আহা পাত আছে দিছিলো বাক্সা দিবি কেনেকে দিব পালে এইটো মৌজাৰ আছিলে ইয়াতে এই বস্তিতে এই মৌজাত যাৰ যেতিয়া মহৰি গৈছিলে মহৰি কোন আছিলে নাম পাহৰি গ'লো এই পেটলা পেটাৰ ককাই বুলি কি সেই নাম পাহৰি গৈছো সেইটো আছিলে সেইটো গৈ পেলাই খাজনা দিব লাগে এনে পাই হয় আমাৰ দেউতা কয় হাউচ টেক্স নিদিলেতো চৰকাৰৰ মানুহ নহয় বহিব আইনটো আছে কিন্তু আমাৰ দেউতা এইবিলাক সব জানেতো আমি য'ত থাকিলে চৰকাৰৰ মাটি খেতি কৰি খাইছো হাউচ টেক্স খাজনা বুলি কয় এতিয়া খাজনা বুলি এইবিলাকতো য'ত মানে য'ত থাকিলে আপোনালোকে নহ'লে চৰকাৰৰ মানুহ আপোনালোকে কেনেকৈ সেইকাৰণে দিয়া হৈছে যেতিয়া ঘৰ বনাইছে ঘৰতো খাজনা দিব লাগিব খেতি খাইছে খেতিৰ খাজনা দিব লাগিব আচ্ছা মাটি ঠিক আছে মাটিৰ নহয় খেতিৰ ফচলৰ খাজনা দিব লাগিব চৰকাৰৰ মাটিতে খেতি কৰি খাইছে তাত হয় নহয় তেতিয়াহ'লে আমাৰ খাজনাটো 2 বছৰ না 3 বছৰ 2 বাৰ দি দিছে ঠিক আছে আপোনাৰ লগত আমি দিয়াৰ পিছত আমাৰ মানে জাগা এৰিলো আমি কিয় খাজনা দিম আমি ইয়াতে ইয়াৰ পৰা দি দিলো আমি স্যার কার্বি মান তো আমার মানুষ কার্বি গলে আমার মানুষ কথাই নাই বিহারি মানুষ নেপালে যে আঘাত আইছে বলি কয় পুরোটো ওলাই দিয়কচোন বেছিভাগ 70 পিছতে আহিছে বিহারি বিলাক কেউ আমি কলো নহয় আৰু এইফালে এবাৰ লামচাকান এই সব এইবিলাক কাৰ্বিৰ আৰু নহয় জানো আৰু খোৱা জাগা একোই নাই টকা তো পালে মাংনা টাকা পালে নহয় মই কেৱল পিজিআৰৰ কথা জানিবলৈ কাৰণে তেতিয়া কি হ'ল বিহাৰী কেনেকৈ সোমালে লালচত পৰিছে কাৰ্বি নেপালী আৰু বেছি এইফালেতো ৰাস্তাৰ এইফালেতো কাৰ্বি মানুহে বেচিছে নেপালী মানুহ বেচা আৰু কম আছে বেচিছে 2-1 জায়গা তবে কম আছে নেপালী বিলাকতো কাৰ্বিয়ে বেচিছে কাৰণ আর খাওয়া মাটি পয়সা পালে হৈ গ'ল আৰু বেলেগ জায়গা আর খামতো কি আছে কৰি কৰি বস্তু যে হয় আবার হাতির দিকদারি আছে বাঘার দিকদারি আছে ভালুর দিকদারি আছে মানুষ তো আমার ইয়াত লাগেই এনে খুব বিষাক্ত বস্তু আছে বলে আমি না জানি কার্বি না জানলে নেপালি দে কার